বন্ধুসকল নমস্কাৰ, মই পাপু বৰা আৰু আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ একেলগে জনাবলৈ চেষ্টা কৰিম। সেয়ে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু এই খবৰকেইটাৰ বিষয়ে ভালদৰে জানিব পাৰিব। লগতে ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় এটা লাইক কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব সকলোলৈকে, আৰু আমাৰ চেনেলত যদি প্ৰথমবাৰ আহিছে এনেকুৱা বিভিন্ন ভিডিঅ'ৰ আপডেটসমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে কাষত লোৱা সেই বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ঠিক আছে, এতিয়া জানো আহক সেই খবৰকেইটাৰ বিষয়ে। বন্ধুসকল এতিয়া জানো আহক আমি প্ৰথমটো খবৰৰ বিষয়ে। খবৰটো হৈছে আপোনালোকে নিশ্চয় গম পাইছিলে যে এপ্ৰিল মাহৰ পৰা খাদ্য সুৰক্ষা আৰু প্ৰধানমন্ত্ৰীৰ গৰীব কল্যাণ অন্ন যোজনাৰ জৰিয়তে চাউল সম্পূৰ্ণ বিনামূলীয়াকৈ বিতৰণ কৰা হ'ব, আৰু ইতিমধ্যে এই প্ৰক্ৰিয়া কাৰ্যকৰী কৰা হৈছে। এতিয়াৰ পৰা অৰ্থাৎ আপোনালোকে বিনামূলীয়া চাউল পাব, অৰ্থাৎ সুলভ মূল্যৰ দোকানৰ জৰিয়তে আপোনালোকে আগত পইচা দি পেলাই যিখিনি ৰেচন পাইছিল এতিয়া আপোনালোকে পইচা নিদিলেও সম্পূৰ্ণ বিনামূলীয়াভাৱে আনিব পাৰিব। কিন্তু দেখা যায় যে এতিয়াও বহুতখিনি সুলভ মূল্যৰ দোকানত পইচাৰ বিনিময়তহে ৰেচন বিতৰণ কৰা দেখা গৈছে। আপোনালোকেও নিশ্চয় আপোনালোকৰ হাতৰ পৰাও কিছুমানে পইচা সংগ্ৰহ কৰিব পাৰে। সেয়েহে আপোনালোকে কোনো ধৰণৰ পইচা নিদিব, অৰ্থাৎ সম্পূৰ্ণ বিনামূলীয়া ৰেচন দিছে, বিশেষকৈ এপ্ৰিল মে' আৰু জুন মাহৰ কাৰণে। চ' আপোনালোকে কোনো ধৰণৰ পইচা নিদিয়াকৈ ৰেচনখিনি লাভ কৰিব পাৰিব। যদি আপোনালোকৰ কোনোবাই পইচা লৈছে তেতিয়াহ'লে আপোনালোকে অৰ্থাৎ ৰেচনৰ নামত যদি কোনোবাই পইচা লৈছে আপোনালোকে জিলা পৰিদৰ্শকৰ লগত যোগাযোগ কৰক, আৰু সেই ৰেচন কাৰ্ডৰ যিজন গৰাকী তেখেতৰ ওপৰত আপোনালোকে কমপ্লেইন কৰিব পাৰিব, আৰু কমপ্লেইন কৰাৰ পিছত সেই যিজনে আপোনালোকৰ পৰা ৰেচনৰ নামত পইচা সংগ্ৰহ কৰিছিল তেখেতৰ ওপৰত আইনী ব্যৱস্থা লোৱা গ্ৰহণ কৰা হ'ব বুলি এটা স্পষ্ট নিৰ্দেশনা জাৰি কৰিছে। আৰু জানো আহক এটা বেলেগ এটা খবৰৰ বিষয়ে। নিশ্চয় আপোনালোকে গম পাইছে যে দেশত যি লকডাউনৰ পৰিস্থিতি ঘোষণা কৰিলে, আৰু তাৰ ফলত বহুতখিনি ৰোগী বৰ্তমান যান বাহনৰ অসুবিধাৰ বাবে হস্পিটেলত যাব পৰা নাই। চ' তাৰ কাৰণে এটা বহুত ভাল সুবিধা আগবাঢ়িছে যে আপোনালোকে হোৱাটছএপৰ জৰিয়তে কিছুমান পৰামৰ্শ লাভ কৰিব পাৰে বিভিন্ন ধৰণৰ ডক্তৰসমূহৰ পৰা। ইয়াৰ প্ৰথমতে যদি আপোনালোকে ইণ্টাৰনেল মেডিচিনৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এজন বিশেষ ডক্তৰৰ লগত আপোনালোকে হোৱাটছএপ যোগে কথা পাতিব পাৰিব, আৰু সেই আপোনালোকক হোৱাটছএপৰ জৰিয়তে ভাল পৰামৰ্শ আগবঢ়াব বুলি জানিবলৈ দিছে। গতিকে ডক্তৰজনৰ হৈছে ডক্টৰ এম ৰহমান। আপোনালোকে হোৱাটছএপ নাম্বাৰটো নোট কৰি ল'ব, মই স্ক্ৰীণত দেখাই দিবলৈ চেষ্টা কৰিম। 8638333122 আপোনালোকে এইটো নম্বৰত হোৱাটছএপ কৰি বিশেষকৈ জানিব পাৰিব সেই আপোনাৰ যি অসুখ হৈছে, অৰ্থাৎ ইণ্টাৰনেল মেডিচিনৰ বিষয়ে জানিব পাৰিব। আৰু দ্বিতীয়তে আপোনালোকে গেষ্ট্ৰ'এণ্টাৰলজিৰ বিষয়ে যদি জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব ডক্টৰ অমিতাভ গোস্বামী, আৰু হোৱাটছএপ নম্বৰো আপোনালোকক স্ক্ৰীণত দেখাই দিছোঁ 9707242483 এইটো হোৱাটছএপ নম্বৰত আপোনালোকে কল কৰি বিশেষকৈ আপোনালোকৰ অসুখটোৰ বিষয়ে সম্পূৰ্ণখিনি পৰামৰ্শ পাব পাৰিব। আৰু যদি আপোনালোকে হেপাটলজি আৰু লিভাৰৰ ৰোগৰ বিষয়ে পৰামৰ্শ আপোনালোকে বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়াত দিছে ডক্টৰ অমিতাভ শৰ্মাৰ হোৱাটছএপ নম্বৰ 6901224848 এই নম্বৰটোত আপোনালোকে হোৱাটছএপ কৰি সবিশেষ পৰামৰ্শ জানিব পাৰিব। আৰু আপোনালোকে হেমাটলজিৰ যদি জানিব বিচাৰে তেতিয়াহ'লে ডক্টৰ আসিফ ইকবালৰ নাম্বাৰো হোৱাটছএপত দি দিছে, আপোনালোকৰ স্ক্ৰীণত দেখাই দিছোঁ 9706570678 এই নাম্বাৰটোত কল কৰি আপোনালোকে সকলো ধৰণৰ পৰামৰ্শ লাভ কৰিব পাৰিব ঘৰতে বহি। চ' এইটো এটা বহুত ভাল খবৰ। নিশ্চয় আজিকালি আপোনালোকে গম পাইছেই যে হোৱাটছএপ সকলোৰে হাতত ইনষ্টল থাকে, সেয়েহে আপোনালোকৰ যদি কিবা অসুবিধাৰ সৃষ্টি হয় এইকেইটা নাম্বাৰত ফোন কৰি আপোনালোকে হোৱাটছএপ যোগে জানিব পাৰিব। আৰু জানো আহক এটা বেলেগ খবৰৰ বিষয়ে। বিশ্বত যি মহামাৰী ৰূপ ধাৰণ কৰিছে কৰোণা, তাৰ ফলত ইতিমধ্যে এতিয়ালৈকে 7 লাখৰো অধিক ব্যক্তি কৰোণাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিব লগা হৈছে বুলি এটা তথ্য অনুযায়ী জানিব পৰা গৈছে, আৰু 1 কোটিৰো অধিক লোক বৰ্তমান আক্ৰান্ত হৈ আছে বুলি জানিব পৰা গৈছে। আৰু জানো আহক এটা বহুত ভাল খবৰৰ বিষয়ে যে আপোনালোকে যদি প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা আঁচনিৰ জৰিয়তে বিনামূলীয়াকৈ গেছ পাইছিলে তেতিয়াহ'লে আপোনালোকৰ সেই গেছৰ অৰ্থাৎ ৰেচন কাৰ্ডৰ লগত যদি আপোনালোকৰ একাউণ্ট লিংক কৰা আছে ইতিমধ্যে 500 টকাকৈ যি এককালীন সাহায্য দিয়াৰ কথা আছিল সেই সাহায্য ঘোষণা কৰিছে। অৰ্থাৎ আপোনালোকে সেই যিখিনি একাউণ্ট নম্বৰ লিংক কৰা আছিল সেই একাউণ্ট নম্বৰসমূহত ইতিমধ্যে 500 টকাকৈ এককালীন সাহায্য প্ৰদান কৰিছে। নিশ্চয় আপোনালোকৰ একাউণ্টতো সোমাব পাৰে সেই 500 টকাকৈ 3 মাহৰ কাৰণে যি 1500 টকা বিতৰণ কৰাৰ এক আঁচনি আছিল সেই আঁচনি ইতিমধ্যে কাৰ্যকৰী কৰা দেখা গৈছে। আপোনালোকে একাউণ্টত চেক কৰিব, হয়তো আপোনালোকৰো একাউণ্টত সোমাব পাৰে। আৰু বন্ধুসকল জানো আহক এটা বেলেগ খবৰৰ বিষয়ে। খবৰটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো জনসাধাৰণক আহ্বান জনাইছে যে 5 এপ্ৰিলৰ দিনা 9 বজাত 9 মিনিটৰ বাবে সকলো ধৰণৰ ঘৰৰ লাইট অফ কৰক, আৰু দুৱাৰ মুখত চাকি বন্তি বা মমবাতি জ্বলাবলৈ এটা নিৰ্দেশনা প্ৰকাশ কৰিছে। মোদীয়ে কৈছে যে পোহৰৰ এই মহাশক্তিৰে আমি প্ৰত্যাহ্বান জনাব লাগিব কৰোণা ভাইৰাছক। কৰোণাৰ বাবে যি অন্ধকাৰ আৰু অনিশ্চয়তাৰ সৃষ্টি হৈছে সেয়া সমাপ্ত কৰি আমি পোহৰ আৰু নিশ্চয়তালৈ দিশলৈ আগবাঢ়িব লাগিব। কৰোণাৰ অন্ধকাৰক প্ৰতিহত কৰি চৌদিশে বিয়পাব লাগিব পোহৰৰ ৰশ্মি, আৰু সেয়েহে
আৰু এই প্ৰধানমন্ত্ৰীয়ে এই আহ্বান সকলো জনসাধাৰণক জনাইছে। আৰু জানো আহক এটা বেলেগ খবৰৰ বিষয়ে। খবৰটো হৈছে যে প্ৰতিজন ভাৰতীয়ৰ বাবে এটা বিশেষ মোবাইল এপৰ বৰ্তমান পাব্লিছ কৰিছে আৰু সেই এপ্লিকেশ্যনটোৰ নাম হৈছে আৰোগ্য সেতু। আৰু এই এপ্লিকেশ্যনটোৰ কামৰ বিষয়ে জানো আহক। আৰু বিশেষকৈ এই এপ্লিকেশ্যনটো কৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰত চৰকাৰে বিভিন্ন ৰাজহুৱা ব্যক্তিগত প্ৰতিষ্ঠানসমূহৰ সহযোগত পাব্লিছ কৰিছে। আৰু প্ৰতিজন ভাৰতীয়ই এই বিশেষ মোবাইল এপ আৰোগ্য সেতু আপোনালোকে প্লে ষ্ট'ৰত বৰ্তমান পাই যাব। কৰোনা ভাইৰাছ আক্ৰান্ত লোকক ট্ৰেক কৰিব পৰা যাব এই এপ্লিকেশ্যনটোৰ জৰিয়তে। কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰা হৈছে এই এপ্লিকেশ্যনটো। আৰু এই এপটোৰ জৰিয়তে জানিব পাৰিব যে আপুনি কোনো কৰোনাত আক্ৰান্ত ৰোগীৰ সংস্পৰ্শলৈ আহিছিল নেকি, লগতে এই এপটোৰ জৰিয়তে আপোনাৰ শৰীৰত কৰোনাৰ লক্ষণে দেখা দিছে নেকি, এই সকলোখিনি কথা আপোনালোকে জানিব পাৰিব। আৰু এই এপ্লিকেশ্যনটোত 11টা ভাষা উপলব্ধ কৰা হৈছে। চ' যদি আপোনালোকে ইয়াৰ বিষয়ে ভালদৰে জানিব বিচাৰে আপোনালোকে ডাউনলোড কৰি লওক আৰোগ্য সেতু এপ্লিকেশ্যন। চ' বন্ধুসকল এইকেইটাই আছিল আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। নিশ্চয় আপোনালোকে চাই ভাল পালে আৰু সেই ভিডিঅ'টো লাইক কৰক, সকলোলৈকে শ্বেয়াৰ কৰক যাতে সকলোৱে এই খবৰকেইটাৰ বিষয়ে জানিব পাৰে। আৰু প্ৰথমবাৰ যদি চেনেলত আহিছে এনেকুৱা বিভিন্ন ভিডিঅ'ৰ আপডেটসমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে কাষত ওলোৱা সেই বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব। ঠিক আছে, আকৌ এটা বেলেগ ভিডিঅ'ৰ সৈতে লগ পাম। জয় অসম।